গান্ধী যিহেতু আনুষ্ঠানিকভাৱে ৰাজনৈতিক দলত যোগদান কৰিব আৰু সেইটো আমাৰ মাজৰ পৰা তেওঁলোকে নতুন কৰি গুচি যাব সেইবিলাক লাগিব সময় মতে। গতিকে আমাৰ ফালৰ পৰা সেইবিলাক শুভেচ্ছা জনোৱাৰ লগতে আমি সুনাম গামোচাৰে সম্বৰ্ধনা আৰু আমি আশা কৰিম যে আমি এইটো বিদায়ী অনুষ্ঠান নহয়, এইটো আচলতে এটা সংগ্ৰামী আমাৰ সংগঠনৰ মাজৰ পৰা আমি এটা সংগ্ৰামী সত্তা সংগ্ৰাম কৰিবৰ কাৰণে আমি আগবঢ়াই দিছোঁ। গতিকে এই সংগ্ৰামো আমাৰ লগত থাকিব আৰু নিশ্চিতভাৱে আমাৰ তেখেতে বুজাই নহয় একেলগে আমি আকৌ সংগ্ৰাম কৰিম, তেখেতৰ প্ৰয়োজন আছে। গতিকে আমি লাগিব এই হাতে ভিতৰত আমি কৰি পুৰাণ গামোচাৰে আমাৰ আনিবি আহমেদ ডাঙৰীয়া এখনি গোলাম আমাৰ আমি এটা জাপিৰে সম্বৰ্ধনা বিচাৰিছোঁ এই যাত্ৰাটো ব্যৱস্থা হিচাপে আৰু এটা শৰাইৰো আমি সম্বৰ্ধনা বিচাৰিছোঁ আৰু আশা কৰিছোঁ আমি এই যাত্ৰা আমাৰ সকলোৰে কাৰণে উপভোগ আত্মসন্মান সৃষ্টি কৰা যোৱাৰ পিছত ৰাইজক আমি আহ্বান জনাইছোঁ যে ৰাইজেও আমি যি দীৰ্ঘদিনীয়া সংগ্ৰাম কৰি আছোঁ এই সংগ্ৰাম যাতে আমাৰ অংশীদাৰিত্ব হয় আৰু সংগ্ৰামখন অংশীদাৰী কৰে। আমি আজি যিটো পৰিৱেশত আছোঁ আমি ভবা নাছিলোঁ যে হঠাৎকৈ আমাৰ নামটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সময়ত আমি এনেকুৱা বিদায় দিব লাগিব। যদিও আমি যিটো পৰ্যায়ত বিদায় দিছোঁ আচলতে আমি নামচে বিদায় দিয়াৰ প্ৰশ্নই নাই, আমি তেখেতৰ বিদায় দিয়াৰ কোনো উপযুক্ত নহয়। সংগ্ৰামৰ ধাৰা এটা অন্য ৰূপত তেখেতে প্ৰকাশ কৰিব আৰু এই যিটো যি দলত তেখেতে যোগদান কৰিব আমি ভাবোঁ সেই দলত থাকিও সংখ্যালঘু জনগণৰ জাতীয় স্বাৰ্থ সংগ্ৰামীৰ ধাৰাটো সৃষ্টি কৰিছিলে, এই সংগ্ৰামী ধাৰাটো যাতে তেখেতে অটুট ৰাখিব পাৰে। বহুদিন আমি যেতিয়া ষ্টুডেণ্ট তেখেত চেণ্ট্ৰেল কমিটি যেতিয়া আছিলে এটা বিশেষ পৰিস্থিতি গোটেই অসমত ঘূৰি আমি তেখেতক পাইছিলোঁ। আজিজুৰ ৰহমান বুলি গুৱাহাটী ইউনিভাৰ্চিটিত কৰিছিলে, যথেষ্ট কষ্ট কৰিছে তেখেত কামচুৰ কাৰণে। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত বিভিন্ন ঘাত প্ৰতিঘাতত মানে তেওঁ পৰিৱেশৰ মাজতো তেওঁ তাই আচৰণ দায়িত্ব গ্ৰহণ কৰি সভাপতি উপদেষ্টা মুখ্য উপদেষ্টা আজি এক বিশেষ পৰিস্থিতিত আমি তেখেতক এটা মঞ্চ আঁতৰি আন এটা মঞ্চ যাবলৈ তেওঁ চেষ্টা কৰিছে বা তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে আমি অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে এইটো আহ্বান জনাম যে তেখেতক ভুল বুজিব নালাগে। তেখেত দীৰ্ঘদিন ছাত্ৰ সংগঠনৰ যি সংখ্যালঘু জনগণৰ স্বাৰ্থত যিখিনি মাতিছে, অনাগত দিনত তেখেত যাতে বলিষ্ঠ কণ্ঠৰে যি মঞ্চতে নাযাওক তাতেই যাতে তেখেতক আদৰি জনায়, কাৰণ তেখেত সংখ্যালঘু জনগণক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে আৰু তেখেতৰ যিখিনি প্ৰতিবাদ তেখেতৰ যিটো মানে প্ৰতিবাদী সত্তা এই সত্তাক আমি কোনো পৰ্যায়ে লৈ কৰিব নোৱাৰোঁ। তেখেতৰ সততা আছে আৰু সততা আছে কাৰণেই আমি আমচুৰ মঞ্চৰ পৰা আমি ৰাইজলৈ আহ্বান জনাইছোঁ যে তেখেত যি চিন্তা ভাৱনাৰে যিটো দলত যোগদান কৰিব বিচাৰিছে তাতেও তেওঁ সংগ্ৰামী সেই পৰিৱেশটো পাব আৰু সেই দলত যাই তেখেতে জাতীয় সংগ্ৰামটো আগুৱাই লৈ যাব। যদিও ৰাজনৈতিকভাৱে যাব বিচাৰিছে, আমি ভাবোঁ যে তেওঁৰ যিটো সমষ্টি হ'ব, আমি ইতিমধ্যে জানিব পাৰিছোঁ যে নাওবৈচা বিধানসভা সমষ্টি তেখেতে প্ৰতিনিধিত্ব কৰিব, নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু আমি ভাবোঁ যে নাওবৈচা ৰাইজে তেখেতক মুকলিভাৱে সমৰ্থন কৰি বিধানসভা পৰ্যায়ত এনেকুৱা ধৰণৰ যোগ্য ব্যক্তিক তেখেতলৈ প্ৰেৰণ কৰিব। এইটো আমি এই চবতে আমচুৰ মজিয়াৰ পৰাই আমি আহ্বান জনাইছোঁ। এইখিনিয়ে আমাৰ ক'বলগীয়া পিছত আমাৰ বাকীখিনি কথা আমাৰ আনুষ্ঠানিকভাৱে আমচুৰ মঞ্চৰ পৰা আমি প্ৰকাশ কৰিম। মই ভাবোঁ যে ৰাইজৰ আগত তেখেতে বিদায় পৰ্বৰ সময়ত তেখেতৰ যদি কিবা ক'বলগীয়া আছে নিশ্চয় আৰু তেখেতে এইখিনি ব্যক্ত কৰিব।
ৰাজনীতিৰ এই জটিল প্ৰক্ৰিয়াত মোৰ প্ৰৱেশ কৰাৰ অনুষ্ঠান হৈছিল, কিন্তু পৰিস্থিতিয়ে মোক বাধ্য পেলাইছে সংগ্ৰামী ধাৰাটোক অব্যাহত ৰাখিব লাগিব। অসমৰ ধৰ্মীয় আৰু পাক্ষিক সঞ্চালক জনসাধাৰণৰ সৈতে সামগ্ৰিকভাৱে অসম আৰু অসমীয়া জনতাৰ সৈতে বহুত কিছু কৰিবলগীয়া সপোন আছিল, কিন্তু বিভিন্ন কাৰণৰ কাৰণে নহওক কিয় সেইবিলাক পৰিস্থিতি সাপেক্ষ হৈ যায়, আমি কৰিব পৰা নাছিলোঁ। ভাবিলোঁ যে ৰাজনৈতিক ক্ষেত্ৰত গৈ যদি ৰাইজে মোক বিবেচনা কৰে বিধানসভাৰ মজিয়ালৈ নাই, কিজানিবা বিধানসভাৰ মজিয়াত বা এজন বিধায়ক হিচাপে ৰাইজৰ প্ৰতিনিধি হিচাপে সেই মোৰ যি আগ্ৰহ সপোনখিনি আছে সেইখিনি মই কৰিব পাৰিম। গতিকে মই আপোনালোক সদৌৰ পৰা ধৰা বিচাৰিছোঁ, ধৰা কৰিব। মই সদৌ শিক্ষানবী ছাত্ৰ বিদ্যালয়ত আছিলোঁ, আছোঁ আৰু থাকিম ইনশাআল্লাহ। অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণৰ লগত আছিলোঁ, আছোঁ আৰু থাকিম। অসমৰ অসমীয়া ছাত্ৰৰ কথা কৈছোঁ, আজিও কৈ আছোঁ, অনাগত দিনতো কম। বিশ্বৰ দৰবাৰত অসম আৰু অসমীয়া কেনেকৈ প্ৰতিষ্ঠিত কৰিব পৰা যায়, মই এজন চতুৰ ব্যক্তি হিচাপে মোৰ ফালৰ পৰা মই আহ্বান অনুষ্ঠিত কৰিম। এটা ৰাজনৈতিক প্লেটফৰ্মত আগবাঢ়িছোঁ। ৰাজনৈতিক ব্যক্তি হিচাপে কিছুমান বাধ্যবাধকতা থাকে, কিছুমান ক'বলগীয়া কথা বা কৰিবলগীয়া কথা কাম কৰিব পৰা নাযায় বা ক'বলগীয়া কথাও ক'ব পৰা নাযায়। তাৰ মাজতো মই সাধ্য অনুসাৰে চেষ্টা কৰিম যে কোনো পৰ্যায়ে যাতে অসম আৰু অসমীয়াৰ বিপক্ষে যদি কোনোবা থিয় হয় তাৰ বিৰুদ্ধে মই মাত মাতিবলৈ মই সদায় চেষ্টা কৰিম। আৰু বিশেষকৈ অসমৰ নিপীড়িত নিৰ্যাতিত অত্যাচাৰিত হৈ থকা ধৰ্মীয় সংখ্যালঘু সংখ্যালঘুসকলক মই সদায় মাত মাতি গৈ থাকিম বুলি মই আশা কৰিছোঁ। আপোনালোকক মই অনুৰোধ কৰিম, যোনে যি কামে নকৰক কিয় এই সংগঠনটোক বিপদত নেপেলাব, জাতীয় সংগ্ৰামটো বিনষ্ট নকৰিব। ৰাজনীতি কৰিব গৈ আছোঁ, মই অনুৰোধ কৰি নকৰক, আপোনালোকে মোক সহায় কৰিলেও সংগ্ৰামটোক নষ্ট কৰি সহায় কৰিব নালাগে। সংগ্ৰামটোক আমচু সংগঠন ঠিক বিপদত পেলাই মোক সহায় কৰিব নালাগে। দোৱা কৰিব মই যে ছাকচেছ হ'ব পাৰোঁ। যিখিনি কথা মই ব্যক্ত কৰিছোঁ সেইখিনি যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, এইখিনি মই সদায় আমচু জিন্দাবাদ কৈ আছিলোঁ, আজিও কৈ আছোঁ আমচু জিন্দাবাদ। আৰু আমাৰ এই অনুষ্ঠানটি আমি ইয়াতে বিভিন্ন কামত যাব। আৰু এটা কথা স্পষ্ট, ৰাজনৈতিক বহু ঘটনা পৰিঘটনা হৈ আছে, গতিকে মই অতি খুব কম সময়ৰ ভিতৰত বহু ৰাজনৈতিক ঘটনা পৰিঘটনা আমি আমচু সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু আমচুৱে বহু কথাই অসমবাসী ৰাইজৰ আগত মুকলিমূৰীয়াকৈ কৰোঁ। কেৱল মাত্ৰ মই অসমবাসী ৰাইজক আহ্বান জনাম যে আমাৰ যি জাতীয় সত্তা, জাতীয় সংগ্ৰামখন যেনেকৈ আগুৱাই লৈ গৈছিল
যিটো প্লেটফৰ্মত যাব বিচাৰিছে মই বিশেষকৈ নাও বৈশ্যবাসী ৰাইজক মই আহ্বান জনাম যে বিগত 20-22টা বছৰ জাতিটোৰ কাৰণে সংগ্ৰাম কৰিছে। গতিকে সংগ্ৰামৰ মূল্য আমি প্ৰতিজন ব্যক্তিয়ে দিব লাগিব। গতিকে যাতে আপোনালোকে আমি যিদৰে সমাজৰ পৰা আপোনালোকক সেৱা কৰিবৰ কাৰণে আগবঢ়াই দিছোঁ, আমি যিটো এটা সৎভাৱে সেৱা কৰিবৰ কাৰণে আগবঢ়াই দিছোঁ, গতিকে আপোনালোকেও সৎভাৱে ঐক্যবদ্ধভাৱে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে সহযোগিতা কৰে। আৰু আমিও আমচুৰ পৰা যিমানখিনি পাৰোঁ আমাৰ সংগঠনৰ গৰিমা অক্ষুণ্ণ ৰাখি আমাৰ ফালৰ পৰা পূৰ্ণ সহায় সহযোগিতা আমি কৰিম। গতিকে এইখিনি কথাই আপোনালোকৰ ওচৰত ৰাখিলোঁ আৰু সকলোৰে ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ যে যাতে সকলোৱে তেখেতক দোৱা কৰে, আশীৰ্বাদ দিয়ে, তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য যাতে সফল হয় এইখিনিৰ কাৰণে সকলোৰে ওচৰত আমি দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমি অনুষ্ঠানটি ইয়াতে সমাপ্ত কৰিছোঁ আৰু 2 দিনৰ ভিতৰত আমি আমাৰ সংগঠনখনৰ পৰা বহি আমি সিদ্ধান্ত ল'বলগীয়া আছে বা আমি কেনেদৰে সহায় কৰিব পাৰোঁ বা নাও বৈশ্যবাসী ৰাইজৰ ওচৰত আমি কেনেকৈ যাব পাৰোঁ এই কথাখিনি বিতংভাৱে আলোচনা কৰি আমি নিশ্চিতভাৱে 2 দিনৰ ভিতৰত তেখেতক আমি আমাৰ কেন্দ্ৰীয় জিলা অসমৰ বিভিন্ন প্ৰান্তৰ আমচুৰ শুভাকাংক্ষী সকলো আছে, সকলোৱে নিশ্চিতভাৱে তেখেতক সহায় সহযোগিতা আগবঢ়াব। আৰু সকলোৱে যিখিনি মানুহ আজি সম্পৰ্কত আছে সকলোকে মই অনুৰোধ জনাম যাতে আমাৰ লগতো যোগাযোগ কৰে, যেনেদৰে পৰা যায় আমি এই যাত্ৰা, কঠিন যাত্ৰা, এইটো এটা যাত্ৰা, কঠিন যাত্ৰা। গতিকে পাৰ নেদেখা যাত্ৰাক আমি পাৰ দেখুৱাব লাগিব। গতিকে এই যাত্ৰাটো বহুত কঠিন, গতিকে এই কঠিন যাত্ৰাক আমি সহজ কৰিবৰ কাৰণে সকলোৰে যিহেতু সহযোগিতা লাগিব। গতিকে আইজল ৰহমান ডাঙৰীয়াৰ যিমান শুভাকাংক্ষী আছে সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ আমচুৰ সভাপতি হিচাপে সকলোৱে তেখেতৰ লগত পাৰ্চনেলি যোগাযোগ কৰিব বা গৈ যেনেকৈ হওক যাতে তেওঁৰ সংগ্ৰামটো যাতে আৰু অসমত বহুত আৰু অধিক শক্তিশালী হয় এইখিনি সুবিধাৰ কাৰণে যাতে সকলোৱে আগবাঢ়ি আহি সহায় কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে আমাৰ অনুষ্ঠানটি আমি ইয়াতেই সামৰণি মাৰিছোঁ আৰু সকলোৱে আজি এই অনুষ্ঠানটো খুব কম সময়ৰ ভিতৰত একমত হোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ।